তথা অভিনেতা অভিনেত্ৰীসকলে 2023 বৰ্ষত কাতি বিহু কেনেদৰে পালন কৰিলে তাৰে কিছু দৃশ্য এই ভিডিঅ'টো দেখুওৱা হৈছে। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে কাতি বিহু পালন কৰা এই সুন্দৰ দৃশ্যকেইটি উপভোগ কৰাৰ পিছত এইবাৰ দেখুৱাব ওলাইছোঁ অভিনেত্ৰী আইমি বৰুৱাই পৰিয়ালৰ সৈতে পালন কৰা কাতি বিহুৰ কিছু সুন্দৰ দৃশ্য। এইবাৰ দেখুওৱা হৈছে জনপ্ৰিয় অভিনেতা নয়ন নীলিমে কাতি বিহু পালন কৰাৰ আন এক মনোৰম দৃশ্য। তুলসীৰ তলে তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰ